হে গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। ৱেলকাম বেক টু মাই ইউটিউব চেনেল মনোজিত শৰ্মা। মোৰ লগত আছে আজি পলাশ। এতিয়া টাইম হৈ আছে গধূলি 6টা। আমি আজি যাম, গমে পাইছে চাগে থাম্বনেইল চাই, আমি যাই আছোঁ আজি লোকমন্থন। চ' ভিডিঅ'টো ষ্টাৰ্টিং কৰোঁ ইয়াৰে পৰা, মানে মটো ব্লগিং আজি নহয়, ডাইৰেক্ট ইয়াৰে পৰা ষ্টাৰ্টিং কৰিলোঁ, ডাইৰেক্ট তাতে যাম। তাতে গৈ পেলাই তাতে কি কি হৈ আছে চব দেখাম। চ' পলাশ ৰেডি? যাব লাগে এতিয়া। কেনেকুৱা এক্সাইটেড? বঢ়িয়া মজা। এতিয়া ওলাই যাওঁ ইয়াৰ পৰা। চ' এইখিনি চাই লওক চিনেমেটিক। দেখা পাইছে এইটো কামাখ্যা মন্দিৰৰ আৰ্হিত এইটো বনাইছে। দেখা পাইছে ব্লগাৰ। আহিয়ে পালোঁ এই 6 মাইলৰ পৰা এইটো কলাক্ষেত্ৰ আহিয়ে পালোঁ। এই ইয়াতে হৈ আছে এইটো লোকমন্থন 2022। এই দেখা পাইছে লোকমন্থন 2022 আহিয়ে পালোঁ। আৰু অলপমান আছে মানুহ, বোলে তামাম মানুহ হৈছে বোলে। যাই পেলাই চাওঁ ৰ'বচোন কি হৈছে। চ' গাইজ এই আহি পালোঁ, বাইকখন তাতে পাৰ্কিং কৰিলোঁ। পাৰ্কিং কৰি এই দেখিছে না নাই বাইক, এইফালেতো গোটেই ইফালে দেখা হয় গোটেইখিনি খতমেই। বাইকৰ এটাও জেগা নাই, মানে পাৰ্কিঙৰ জেগাই নাই। আমি ভিতৰত সোমোৱাই নাই। ভিতৰত সোমোৱাতে এটা পাৰ্কিং খুলিম, 10 টকাকৈ দিলে হ'ল মাত্ৰ। আপোনালোকে আহক, কালি কিন্তু খতমেই হ'ব, আজি আছে। এতিয়া আহি যাব মাত্ৰ 10 টকা, মাত্ৰ 10 টকাত ফুল পাৰ্কিং। ফুল পাৰ্কিং ধৰক। কালিতো বন্ধ, কালিতো শেষেই হ'ব। আজিয়ে খতম, আজিয়ে লাষ্ট। আজি মই ভিডিঅ'টো দিমহে, কালিহে চাব মানুহে। দে হ'ব দে, নেক্সট টাইম হ'ব। নেক্সট টাইম আহিলে মই কৰি দিম। অ'কে। চ' গাইজ আহি পালোঁ এই মেইন গেটৰ ভিতৰত সোমাওঁ আৰু চাওকচোন বাহিৰতে কিমান মানুহ। মই ইমান এক্সপেক্টে কৰা নাছিলোঁ ইমান মানুহ, যে ইমান মানুহ হ'ব লোকমন্থনত, কিন্তু ভাল লাগিল। চ' গাইজ চাওক, সোমোৱাৰ লগে লগে অকণমান এনেকুৱা টাইপত মানে কিবা আৰ্টৰ কিবা দেখাইছে, মানে আৰ্টৰ জৰিয়তে যে কিবা এটা দেখাব খুজিছে, মানে মেছেজ এটা দিব খুজিছে মানুহক, সেইটো হিচাপত মানে এইটো বনাইছে। যদি চাওঁ আগত কাৰোবাক যদি সুধিব পাৰোঁ তেন্তে সুধি ল'ম। আৰ্টবিলাক চাওক, আৰ্টবিলাক চালে গম পায় মানে এটা প্ৰফেশ্যনেল আৰ্টিষ্ট এটাই বনাইছে যে, এইটো মানে এটা ডিটেইলিঙত বনাইছে মানে। আৰু এই আগত চাওক, এইটো বীৰ লাচিত বৰফুকন, আৰু এইটো চাইড মানে কিবা কিবি বনাইছে আৰু গোটেইখিনি এক্সপ্ল'ৰ কৰিম। এতিয়ালৈকে গম পোৱা নাই ন, চ' গোটেইখিনি এক্সপ্ল'ৰ কৰি লওঁ। তো গাইজ এই ইভেণ্টটো পাতিছে মানে অল অভাৰ নৰ্থ ইষ্টৰ যিমানবিলাক কালচাৰ আছে চববিলাক মানে ৰিপ্ৰেজেণ্টেটিভ কৰি আছে। মানে সেইবিলাকক দেখুওৱা হৈছে আমাৰ সমাজত, যে আমাৰ এনেকুৱা কালচাৰ আছে আমাৰ নৰ্থ ইষ্টতো। চ' এইবিলাকৰ কাৰণে ভাল লাগিছে বস্তুবিলাক আহি কিনে। আৰু এইটো অকল নৰ্থ ইষ্টৰ বুলিয়ে নহয়, নৰ্থ ইষ্টৰ বাহিৰতো বহুত মানুহ হৈছে, কেৰেলাৰ পৰাও হৈছে, এনেকুৱা হৈছে। চব ফালৰ মানে বহু সংখ্যক ৰাজ্যৰ পৰা আহিছে। অডিটৰিয়াম এটা কিবা ফাংচন পাতে আৰু উজনি অসমত যে সত্ৰবিলাকত যে নামবিলাক যে গাই যে ভক্তবিলাকে, এইটো চলি আছে বৰ্তমান। এইটো চাগে মাজুলীৰ পৰা আহিছে, মানে এতিয়া এনাউন্স কৰি আছিল, মানে মাজুলী শুনা পাই আছিলোঁ, সেইটো কাৰণে ক'লোঁ। দেখা পাইছে এইটো কামাখ্যা আমাৰ মানে কামাখ্যা মন্দিৰৰ আৰ্হিত এইটো বনাইছে। A few moments later. এই আহি গ'ল টেষ্টি গাহৰি। এইটো এতিয়া আমি গাহৰিটো টেষ্ট কৰিম। টেষ্ট কৰি পেলাই কৈ আছোঁ কেনেকুৱা হৈ আছে।
পিচ খাই চাওঁ এই হাতেদিয়ে ধৰিছে দেখা নাই হাতেদিয়ে লৈছি মেইন মজা ওপৰত কিবা এটা চাটনিও দি দিছে সেইটো কাৰণে কিবা এটা বেলেগ এটা টেষ্ট হৈছে ধুনীয়া পূৰা ধুনীয়া চ' গাইজ একো লিখা নাই ইয়াতে এনে গেটৰ ভিতৰতে সোমাই যাই আছোঁ মানে একো বুজাব পৰা নাই আপোনালোকক যিহেতু ময়ে বুজা নাই একো ইয়াতে বা কি বনাইছে কিহৰ কাৰণে বনাইছে এইবিলাক একো বুজি পোৱা নাই কিন্তু ইয়াতে চাওক মাজুলী মুখা প্ৰদৰ্শনী আৰু কৰ্মশালা সংগীত কেন্দ্ৰ কলা মাজুলী চামুগুৰি গাইজ এইটো দেখাই পাইছে ৰংঘৰ তাৰে ভিতৰত সোমাও কি আছে আপোনালোক দেখাব বলক ভিতৰত গ'লোঁ ভিতৰত যাই ভিডিঅ' বনাব গ'লোঁ কিন্তু ভিডিঅ' নট এলাউড কিন্তু তাৰ পৰা এটা দিলে আৰু এইখন চাই লওক অলিম্পিয়া ট্ৰেডিশ্যনেল স্পৰ্টছ মিউজিয়াম এইটো ওচৰতে আছে ৰাজগড়ত চান্দমাৰীত কেতিয়াবা যদি দিলে ত' থেংক ইউ ত' ভিতৰত মানে ভিডিঅ' বনাব নিদিয়ে এইবিলাক যে দেখা পাইছে এইবিলাক বাঁহেৰে বনাইছে মানে ডিজাইনটো কিবা এটা বেলেগ ইউনিক এটা দিছে আৰু ইউনিক ডিজাইন কৈছিলোঁ যে বাঁহৰে বনাইছে বুলি এই চাওক বাঁহৰ মানে প্ৰদৰ্শনী বেছিকৈ আছে ইয়াতে এয়া চাওক মানে ইয়াতে বাঁহৰ যে এই কাঠ এইবিলাক আজিকালি দেখিবই গুচিছে আহি এণ্ডিং পাই গ'লোঁ আৰু একো নাই ইয়াতে এই দেখা পাইছোঁ ইফালে এইটো কিবা বেলেগ এটা ৰাস্তা সিফালে ওলাই ইফালে এইবিলাক জেনেৰেটৰ বাকী ইফালে তো গাইজ দেখাই পালে গোটেইখিনি দেখালোৱে আৰু লোকমন্থনৰ মেইন উদ্দেশ্যটো হৈছে আমাৰ যিমানবিলাক কলা সংস্কৃতি আছে আমাৰ অসমৰ লগতে গোটেই নৰ্থ ইষ্টৰ যিমানবিলাক কলা সংস্কৃতি আছে সেইবিলাক আমাৰ মাজত মানে সমাজৰ আগত দেখুৱাইছে যোনখিনি মানে ধৰক খাদ্য হওক কিছুমানৰ খাদ্য কালচাৰেল কিছুমানৰ পিন্ধা পোচাক কিছুমানৰ আৰ্ট কিছুমানৰ কিবা কিবি মানে সেইবিলাক চবখিনি দাঙি ধৰিছে চ' এই যোনটো কনচেপ্ট এই কনচেপ্টটো বহুত ভাল লাগিছে আমাৰ গৈ কিনে কালি আহোঁতে ৰাতি হৈ গ'ল সেইকাৰণে ভিডিঅ'টো এণ্ডিং কৰা নহ'ল আৰু লগতে আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা লগতে অসমৰ গভৰ্ণৰ প্ৰফেচাৰ জগদীশ মুখী লগতে কেৰেলাৰো গভৰ্ণৰ আহিছিল আৰিফ মহম্মদ খান বুলি তেখেতো আহিল লগতে মানে এনেকুৱা এটা মানে কালচাৰেল বস্তু এটা ওলাই দিছে মানে লোকমন্থনত মানে এটা মানে কিবা এটা বেলেগ এটা ভাইবছ আহিছে মানে ধৰক কেনেকুৱা টাইপৰ গোটেইখিনি মানে অসমৰ লগতে নৰ্থ ইষ্টৰ যোনবিলাক কালচাৰেল বস্তুবিলাক আমাৰো চাব মন যায় এতিয়া আমি গোটেইখিনি বস্তু গোটেই জাগা এক্সপ্ল'ৰ কৰিব নোৱাৰোঁ মণিপুৰৰ কিবা এটা বস্তু আমিতো মণিপুৰ যোৱা নাই তথাপিতো মণিপুৰৰ বস্তু এটা দেখা পাইছোঁ চ' সেইবিলাক নতুন নতুন বস্তুবিলাক দেখা পালে আমাৰো ভাল লাগে চ' মানে সেইবিলাকে মেইন এট্ৰেক্টিভ কৰে মানে পৰ্যটন বিভাগত
চ' ইয়াতে বুজাব খুজিছে। চ' এইখিনিয়ে আছিল ভিডিঅ'টো। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব। ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিব। এইখিনি কয় টাটা বাই বাই।